আত্মনিৰ্ভৰ আঁচনিক লৈ বহুতে ডাঙৰ ভাল খবৰ এটা আহিছে। গতিকে আপোনালোকক এই ভাল খবৰটো দিম বুলি ভাবিছোঁ। আৰু যিসকল যুৱক যুৱতীয়ে এই ভাল খবৰটোৰ কাৰণে অপেক্ষা কৰি আছিলে, সেইসকলে যুৱক যুৱতী ভিডিঅ'টো স্কিপ নকৰে সকলোকে চাব। আৰু যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰিছে তেতিয়াহ'লে একো বুজি নাপাব। ফাইনেলি আজিৰে পৰা আপোনালোকে অসম আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰিব পাৰিব। আজি হ'ল 1 তাৰিখ ফেব্ৰুৱাৰী। গতিকে আজিৰ পৰা পৰ্টেল মুকলি হ'ব। আৰু কেনেদৰে পৰ্টেল মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিলে মই আজি আপোনালোকক দেখুৱাম। আপোনালোকে কথাখিনি শুনিব। আৰু আপোনালোকে এতিয়া প্ৰজেক্ট ছাবমিট কৰাৰ কাৰণে অসম আত্মনিৰ্ভৰ আঁচনিৰ ৱেবছাইটটো অ'পন কৰিব পাৰে। আৰু হয়তো আপোনালোকে নিজৰ কম্পিউটাৰতো কৰিব পাৰে, হয়তো আপোনালোকে কম্পিউটাৰ দোকানত গৈ কিনেও কৰিব পাৰে। গতিকে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিলে ভিডিঅ'টো চাওক। অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি চিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'বলৈ যাম।